everyone, welcome to my YouTube channel. আপোনালোকৰ খবৰ ভাল নে? আশা কৰো আপোনালোকে ভালে আছে আৰু আমি সবে এতিয়া নগাঁও আহিছো। মা আহিছে, মাহী আহিছে, বা আহিছে, বা ল'ৰাটো আহিছে আৰু দাদা আহিছে আৰু মই। আৰু এতিয়া ডিংগেত আছো, এই ডিংগেত ব্ৰিজ হয় এটো। আৰু এতিয়া আমি গৈ আছো ডিউকেয়াৰ হস্পিটালত যাম। সেইখন দেখিছে ডিউকেয়াৰ হস্পিটাল হয়। মই আগতে এইখন হস্পিটালতে আছিলো, ল্যাব টেকনিশিয়ান কৰি আছিলো এইখন হস্পিটালত। এতিয়া মা আৰু মই যাম ডিউকেয়াৰ হস্পিটালত। মাহীহঁত গাড়ীতে বহি আছে, বা দাদাও অহা নাই। মা আৰু মই আহিছো হস্পিটালত। ডিউকেয়াৰ হস্পিটালতে সোমালো এতিয়া। আৰু এতিয়া অফিচত আহিছো। অফিচত এই দাদা এজনো বহি আছে আৰু মা আৰু মই ইয়াতে বহি আছো। অলপ টাইম বহিব দিছে। বাক ফোন কৰিছিলো, বায়ে কৈছে অলপ বিজি আছো, অলপ টাইম বহা, মই আহি আছো, বেলেগ কামত আহিছিলো। বা আহিছে, বা লগত কথা চথা পাতি ললো। এতিয়া ওলাই আহি গলো, আমাৰো দেৰি হৈছে, বেলেগ জাগাত যাব লাগে। আকৌ এদিন আহিব লাগিব ডিউকেয়াৰ হস্পিটালত। এতিয়া আমি আহি গলো নগাঁও মিডলিফ ৰেষ্টুৰেণ্ট। বহুত ভোক লাগি আছিলে, 2টা বাজি গ'ল। এতিয়া ইয়াতে আহিছো। এতিয়া চবে বহি চাওক, ৰোহানৰ অৱস্থাটো চাওক। এয়া মা, মাহী, বা চবে বহি আছে আৰু খানাটো অৰ্ডাৰ দিয়া হৈ গ'ল। আৰু এইপিনে চাওক, ৰোহানৰ অৱস্থাটো চাওক। ৰোহানে ঘৰ নিচিনা ভাবি আছে, পুৰা খেলি আছে ৰেষ্টুৰেণ্টত, পুৰা ঘূৰি আছে। ৰোহানে আমা আমা মাতি আছে তাৰ মাকক। আৰু এইপিনে চাওক, ৰোহানৰ অৱস্থাটো চাওক, কি কৰি আছে আৰু মই ইয়াতে 2টা ফটো উঠাই ললোঁ। আৰু আমাৰ খানা আহি গ'ল। ভোক লাগি আছে আৰু ৰখিব পৰা নাই, সেইটো কাৰণে বাহিৰ চবে খোৱা ষ্টাৰ্ট কৰি দিলে। মইহে এতিয়া বাকী আছোঁ ষ্টাৰ্ট কৰিবলৈ। ময়ো ষ্টাৰ্ট কৰি দিওঁ খোৱা। আমি চবে চিকেন বিৰিয়ানীয়ে খালোঁ। আৰু মা যিহেতু চিকেন বিৰিয়ানী নাখায়, চিকেনটো নাখায়, সেইটো কাৰণে মাৰ কাৰণে ফ্ৰাইড ৰাইচ। আৰু এয়া ৰোহানে চাওক কেনেকৈ বহি খাই আছে। এতিয়া খোৱা হৈ গ'লে, এতিয়া ৰোহানে একেবাৰে পগলা হৈ আছে ঘৰত যাবলৈ। ক'ত যাম, ক'ত যাম? মাইনাজনী চাওক, ইমান মৰম লগা, ইমান কিউট। আমি এতিয়া ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহি গ'লোঁ। আৰু ইয়াতে মাহঁতে চবে তামোল চামোল লৈ আছে খাব। আৰু মই বাহিৰৰ পৰা দেখাই দিছোঁ আপোনালোকক মেইন ক্লিপ। আৰু ইয়াতে আহি গ'লোঁ। এতিয়া ইয়াতে গাড়ী পাৰ্কিং কৰিছে কৃষ্ণ হলৰ ওচৰতে, এইখন গাড়ী। এতিয়া যাওঁ, আমি গাড়ীত উঠি লওঁ। গাড়ীত উঠি ল'লোঁ আৰু ৰোহানে কৈ আছে যাওঁগৈ ঘৰলৈ, সেয়া কৈ আছে। এতিয়া আমি যাম ডবকা। ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু এয়া চাওক, ৰোহানে কি কৰি আছে। আৰু এয়া চাওক, ইয়াৰ পৰা ডিব্ৰুগড় 320 কিলোমিটাৰ আৰু লামডিং 95 কিলোমিটাৰ আৰু গুৱাহাটী 122 কিলোমিটাৰ হয়। এতিয়া পেট্ৰল পাম্পতে সোমালোঁ, যিহেতু বহুত দূৰত যাম ন। এতিয়া পেট্ৰলৰ পৰা কম আছে, সেইটো মানে এতিয়া পেট্ৰল পাম্পতো সোমালোঁ, পেট্ৰল বহাই লওঁ। এইটো আছাম অইল হয়। এতিয়া তেল ভৰোৱা হৈ গ'ল। এতিয়া আমি চিধা যাম ডবকা। আৰু এয়া চাওক, লোকেশ্যনটো চাওক, ইমান ধুনীয়া লাগিছে লোকেশ্যনটো চাওকচোন, ইমান ভাল লাগিছে। মই আজিয়ে ফাৰ্ষ্ট টাইম আহিছোঁ ডবকা, আৰু অহা নাছিলোঁ, আজিয়ে ফাৰ্ষ্ট। বেটি বচাও বেটি পঢ়াও, চাওক ইয়াতে বেনাৰত লিখা আছে। ফাইনেলি আহি পালোহি ডবকা লাইফ কেয়াৰ হস্পিটাল। সেইখন চাওক, ডবকা লাইফ কেয়াৰ হস্পিটাল। এতিয়া আমি ভিতৰলৈ যাম, দাদা, মই আৰু মা। ভিতৰত গৈ কথা চথা পাতি আহিলোঁ। সেইখিনি আপোনালোকক ভিডিঅ' দেখাব নোৱাৰিলোঁ, যিহেতু ডক্তৰ হয় ন, কেনেকৈ ভিডিঅ'টো বনাওঁ, সেইটো কাৰণে। আৰু এতিয়া দাদা কথা পাতি আছে ডক্তৰজনৰ লগত, দাদাৰ চাইল্ডহুড ফ্ৰেণ্ড হয়। আৰু এতিয়া আমি বাহিৰত আহি ৰখি আছোঁ। আৰু এয়া দাদাজনক চাওক, দাদাজনে এইখন স্কুটিতে বোলে ইনকাম কৰি চলে বোলে। আৰু
এতিয়া আমি ৰিটাৰ্ণ হৈ আছোঁ, ঘৰলৈ যাওঁ। এতিয়া সন্ধিয়া হৈ আহিছে, তো এতিয়া ৰাস্তাতে নামি ফটো চটো উঠি ল'লোঁ চবেই। তো এতিয়া আমি চিধা যাম এতিয়া তাৰাবাৰী। এতিয়া বাক তাতে নমাই আমি চিধা ঘৰলৈ যাম। এতিয়া বাহঁতৰ ঘৰ আহি পালোহি আৰু বহুত ৰাতিও হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ বাই বাই।